প্ৰথমে কৈ দিছোঁ আকৌ পাছত নক'লোঁ বুলি নক'বা মোৰ ভিডিঅ'টো একেবাৰে ধেমেলীয়া হয় গতিকে চিৰিয়াছলি ল'বলৈ বাদ দিয়া মনোৰঞ্জনৰ বাবে ভিডিঅ'টো বনোৱা হৈছে গতিকে এনজয় কৰা আহক ৰাইজ মোৰ এই নতুন ভিডিঅ'টোত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি দেখুৱাম কিছুমান নমুনা যিবোৰ নমুনাই ছ'চিয়েল মিডিয়াত পেলি আছে মানে বাকচৌদি আৰু এইবোৰ নমুনা দেখিলে আমাৰ নিচিনা ৰোষ্টাৰবোৰৰ কণ্টেণ্ট খজুৱায় আৰু কৰিমনো কি তেন্তে আহা বেছি দেৰি নকৰোঁ আমাৰ নমুনাবোৰক এফালৰ পৰা পাই যাওঁ সাংবাদিকৰ সমাজত কিছুমান এনেকুৱা সাংবাদিক আছে যিবোৰে বেয়া কথা কৈ নিজকে বহুত ওপৰ লেভেলত আছোঁ বুলি ভাবে চাই লোৱা নিজেই এইজনৰ কেলাটো বহুত বেছিয়ে ডাঙৰ প্ৰতি অসমীয়াই কেলা শব্দটো কয় কিন্তু ময়ো কওঁ কেলা কিন্তু এনেকৈ টিভিৰ আগত উফৰাম আজিকালি কি হৈছে মই বুজি পোৱা নাই একেবাৰে অসমবাসী ৰাইজে আজি অন কেমেৰাত তেখেতে ক'বলৈ বাধ্য হৈছে আপুনি মোৰ ষ্টুডিঅ'ত কেলা দম দি যাব নোৱাৰে এনেকে কথা নক'ব আপুনি এনেকে কথা নক'ব হয় দৰ্শক মণ্ডলী এই যি কপিজিত ডাঙৰীয়া আমাৰ লগত পলাই পতন দিলে অন কেমেৰাত পলোৱা অসমবাসী ৰাইজে দেখিছে এনেকুৱা ফাল্টু কপিজিত নামে যায় পৰিচয় কপি কৰা কেলা এনেকুৱা মানুহ নেক্সট টাইম ষ্টুডিঅ'ত নামাতিবি এনেকুৱা মানুহ নামাতিবি আমাৰ ষ্টুডিঅ'ত আজিকালি সাংবাদিকবোৰ এনেকুৱা হৈ গৈছে মানে মৰিবলগীয়া মানুহটোৰ মুখৰ আগতো মাইকটো নি ক'বগৈ যে আপোনাৰ অনুভৱ কেনে তোমাৰ কোনোবা ক্ৰাছ আছে নে নাই সৰু এটা ডিগ্ৰী লৈ পিনে নিজকে সাংবাদিক বুলি ভাবি ৰাস্তালৈ পগলা কুকুৰৰ দৰে এনেকৈ ওলাই আহে আৰু তাই প্ৰশ্নটো শুনাচোন ক্ৰাছ আছে নে নাই তাই জানেই যে ইমান হেণ্ডচাম ল'ৰাটোৰ কিয়নো ক্ৰাছ নাথাকিব যদি নাই বুলি কোৱা হ'লে তেনে তাক ভিডিঅ'ই নকৰিলে হ'লে এনেবোৰ প্ৰশ্ন তোমাৰ ক্ৰাছ আছে নাই তোমাৰ মাইকী আছে নাই তোমাৰ আল আছে নাই পাল আছে নাই এইবোৰ খুচৰি ফুৰোতে আধা জীৱন এনেকৈ পাৰ হ'ব ক্ৰাছ আছে নামটো নকওঁ অ'কে দেন তুমি কিবা মেছেজ দিব বিচাৰিবা তোমাৰ ক্ৰাছক নাই মোৰ ফোনটো অনা নাই এতিয়া নহয় মানে ইমান ধুনীয়াকৈ এই ভণ্টিয়ে বিকাশ চেত্ৰীৰ দৰে ভিডিঅ' বনাবলৈ আহে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজিকালি প্ৰতিটো ৰাস্তাৰ গলিতে এটা ইউটিউবাৰ দেখিবলৈ পাবাই আনকি আমাৰ তিনিআলি কুকুৰটো কঁকাল ভাঙি নাছে আমি বৰ্তমান আছো দেখিছে ন ইয়া মানে মই ইউটিউব চেনেলত আছো বহুত ভাল লাগে আৰু পাছফালৰ পৰা এনেকুৱা এটা গুৰ দিছে ডিঙিয়ে মাথাই বেলেগ কৰি পেলাইছে বাৰু গাইজ আজি আমাৰ ভিডিঅ'টো ইমানখিনিলৈকে আছিল ভিডিঅ'টো চাই যদি অলপমান হ'লেও ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু বেছিতকৈ বেছি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ' আকৌ এবাৰ লৈ আহিম বুলি প্ৰতিশ্ৰুতি দিলোঁ আজিলৈ এৰিছোঁ বাই